कदम कदम मिलाए जा गगन गगन झुकाए जा रख हौसला कर फैसला तुझे वक्त बदलना है डरना तो बंदया रुकना तो बंदया राह पे चल बंदया डरना तो बंदया रुकना तो बंदया राह पे चल बंदया নমস্কাৰ বন্ধুসকল মোৰ নাম শ্ৰী ৰবীন মাঝি বিলং ফ্ৰম ডিব্ৰুগড় মৰাণ আজি মই বহুত গৌৰৱ ফিল কৰিছোঁ যে নিজকে নিজেই কিয়নো 2018 চনৰ আগত 2017 চনৰ সময়ত কি কৰিছিলোঁ মই এনেকুৱা এজন ব্যক্তি আছিলোঁ য'ত নেকি আনৰ ঘৰত দিন হাজিৰা কৰিছিলোঁ হালোৱা আছিলোঁ তো মোৰ এটা সপোন আছিলে যে ধনী হোৱা নিজে ধনী হোৱা আৰু আনক সহায় কৰা বাই চান্স 2018 চনৰ ফেব্ৰুৱাৰী মাহত মই কুচিধাৰ এগ্ৰ অফিচি প্ৰাইভেট লিমিটেডৰ লগত মই জড়িত হ'লোঁ আৰু জড়িত হোৱাৰ লগতে মই নিজৰ লক্ষ্য স্থিৰ কৰি কাম আৰম্ভ কৰিলোঁ আৰু লাহে লাহে মোৰ নিজৰ যিখিনি সৰু সৰু সপোন মই বাস্তৱত পৰিণত কৰিলোঁ তো যিহেতুকে আজি মই অতিকৈ আনন্দ আজিৰ দিনটোত আমি কুচিধাৰা এগ্ৰ অফিচি প্ৰাইভেট লিমিটেডে টিম চাণক্য নামেৰে আমাৰ টিমটোৰ নাম দিয়া হৈছে আৰু আৱাৰ প্লান ইয়ৰ ফিউচাৰ যে আমাৰ প্লানেই আপোনালোকৰ ভৱিষ্যত বুলি আমি এটা মিছন লৈছোঁ আৰু আমাৰ মিছনত আছে যে অৰ্থনৈতিক বিকাশ ব্যৱহাৰিক শিক্ষা স্বাস্থ্য সজাগতা সামাজিক কল্যাণ তীৰ্থভ্ৰমণ তো তেনেকৈ কৰি আজি আমি কাম কৰি গৈছোঁ তো আজি গোলাঘাট ডিষ্ট্ৰিক্টৰ এনেকুৱা এখন সৰু গাঁৱত আহি ইয়াত একো নহ'লেও মই যেতিয়া আহিছিলোঁ যেতিয়া চাইছিলোঁ তেতিয়া কি হৈছিলে এটা পকা ঘৰ সাজিছিলে আৰু ঘৰটো হয়তো আধৰুৱা হৈ আছিলে মই তেতিয়া এটা টাৰ্গেট দিছিলোঁ আৰু সেই টাৰ্গেটৰ মতে আমি কি কৰিছোঁ কিছুমান তেনেকৈ নিট থকা যেনেকৈ ধৰ ইটা বালি শিল সকলো আমাৰ ফালৰ পৰা আমি প্ৰভাইড কৰিছোঁ তো আজি মোৰ লগত আজি 10জন লাকি আজি এনেকুৱা এখন ঘৰত মই হেল্প আমি সকলোৱে মিলি আজি কি কৰিছোঁ আজি হেল্প কৰিব পাৰিলোঁ যে ইটাৰ প্ৰয়োজন হৈছিলে তেতিয়া মই টাৰ্গেট এটা দিছিলোঁ আজি ধৰি ইমানটা টাৰ্গেট যদি আপোনালোকে কৰিব তেতিয়াহ'লে আপোনাৰ ঘৰত মই নিজে আহি ইটা পেলাই যাম তো আজি সেই কামটো মই সম্পূৰ্ণ কৰিলোঁ আৰু আশা কৰিছোঁ আগলৈ বহুত তেনেকুৱা হয়তো কৰিবলৈ মোৰ ইচ্ছা আছে আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰি মই মোৰ চমু দুই এষাৰ ক'বলগীয়া মই সামৰণি মাৰিছোঁ আৰু সকলোৱে যাতে মোক সহায় কৰক আমাৰ লগত আহক নিবনুৱা সমস্যা দূৰ কৰক আৰু এনেকুৱা কাৰোবাৰ সৰু সৰু সপোন আছেতো সম্পূৰ্ণ ফুলফিল কৰক বহুত বহুত ধন্যবাদ থেংক ইউ তো মই গৃহস্থৰ ফালৰ পৰা দুই এষাৰ শুনিব বিচাৰিছোঁ যে আজি কেনেকৈ ফিল হৈছে আমাৰ ঋষিৰাজ ছাৰৰ So, নমস্কাৰ এভৰিৱান মোৰ নাম ঋষিৰাজ শইকীয়া চ' প্ৰথমতেতো আমাৰ ৰবীন মাঝি ছাৰলৈ বহুত ধন্যবাদ যি মানে কি হয় যিটো মানসিকতা মই তেওঁৰ পৰা পাইছোঁ আজিলৈকে সেইটো ক'ৰ পৰা পোৱা নাছিলোঁ কাৰণ কেলৈ মানুহে আজি পইচা কমায় চবেই ধনী হয় চবেই আজি গাড়ী লয় চবেই আজি ঘৰ বনাই বহুত ডাঙৰ কিন্তু আনক যিটো যাচিব পৰা যিটো মানসিকতা সেইটো বহুত মানুহৰ নাথাকে যিটো মই কুচিধাৰাত আহি যিটো ৰবীন মাঝি ছাৰৰ পৰা পাইছোঁ যিটো আপোনালোকে আগতেও দেখিছে আপোনাৰ মাইনা ভূমিজৰ পৰা আদি কৰি পেলানি মানে বিপদত যোন মানুহ সহায় কৰে সেইজনহে মানে ৰিয়েল মানুহ পইচা পাতিটো চবৰ ওচৰত থাকে চ' কুচিধাৰাত অহাৰ পৰা যেতিয়া মই ইয়াতে আহিছিলোঁ 2022 চনৰ ছেপ্টেম্বৰ মাহত তেতিয়া ছাৰক এদিন লগ পাইছিলোঁ চিনাকি ইমান নাছিলে তেতিয়া অকণমান এটিটিউডো আছিলে বেলেগৰ লগত ইমান কথা নাপাতোঁ তাৰপিছত আৰু মানে আমাৰ মৌচুম ছাৰে ক'লে যে ইয়াতে আহা অকণমান কৰিছোঁ মই দেখিলোঁ যে মানে যদি লাভ আছে কৰিম আনকালে আমাৰ মানসিকতা এনেকুৱা থাকে লাভ থাকিলে আমি কথা পাতোঁ এনেকুৱা চ' তাৰপিছত ষ্টাৰ্টিং কৰিলোঁ প্ৰথমতে সৰুকৈ যেতিয়া মানে কি প্ৰথমতে একাউণ্টত 1200 টকা আহিলে অলপমান বিশ্বাস হ'ল তাৰপাছত ছেকেণ্ড সপ্তাহত আকৌ যেতিয়া 4000 টকা আহি গ'ল তেতিয়া দেখিলোঁ ইয়াত মাল আছে তাৰপিছতে ষ্টাৰ্ট কৰিলোঁ কাম কৰাৰ লগতে আজি লগভগ মানে ভাল এটা ইনকম জেনেৰেট কৰিলোঁ খুব 3-4 মাহৰ ভিতৰত যিটো আজি বহুত ল'ৰাই সপোন দেখে বহুত নিবনুৱা সপোন দেখে যে এনেকুৱা কেতিয়া মোৰ লাইফতে হ'ব আৰু চবতকৈ লাকি মই এইটো কাৰণেই ফিল কৰোঁ যে মই এনেকুৱা কেইজনমান মানুহৰ লগত আছোঁ যি আজি মানে কি হয় মোক নিজৰ কাৰণে নহয় মানুহৰ কাৰণে জীয়াবলৈ কাৰণে শিকিছে আৰু সেইটো কাৰণেই নেটৱৰ্কিং বেষ্ট সেইটো কাৰণেই নেটৱৰ্ক বিজনেছত মানুহ আহিব লাগে নট ফৰ অনলি মানি ৰাইট মানুহক যদি যি মানুহক সেৱা কৰা মানসিকতা আছে তো নেটৱৰ্কিং এবাৰ হ'লেও তেওঁলোক কৰি চাব লাগে ৰাইট আৰু বাকি সৰু সপোনৰ ভিতৰত আৰু এটা সপোন আছিলে যে ঘৰ বনোৱা ৰাইট তো মা দেউতাহঁতে বহুত কষ্ট কৰি আছে বনাবলৈ কাৰণে তো ময়ো অলপ চলপ হেল্প কৰোঁ যিমানটো পাৰিছোঁ আজি ইয়াতে কৰি আছোঁ আৰু খুব সোনকালে আজি এটা বিগ এচিভমেণ্ট
আপোনালোকে দেখিব। এতিয়া সৰু এষ্টিমেটৰ ভিতৰত আজি খুচিধৰা ছাৰৰ ফালৰ পৰা আজি ৰবীন বাজে ছাৰৰ ফালৰ পৰা আজি মানে 500 ইটা পাইছোঁ আৰু বহুত লাকি ফিল কৰিছোঁ। আৰু এই দিনটো মই ক'ব পাৰিম যে মোৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। চ' সেইটোকে কৈছোঁ, আপোনালোকেও মানে কি হয় জাজমেণ্ট নকৰিব কেতিয়াও, কি হ'ব কি নাই, কাৰণ সাগৰৰ গভীৰতা আপোনালোকে ৰৈ পেলাই কেতিয়াও দেখিব নোৱাৰে। ত' সেইটো কাৰণে আহক, আহি পেলাই যেতিয়া ইয়াত বুজিব থাকিব তেতিয়া গম পাব যে মই এনেকুৱা এটা বেষ্ট ছিষ্টেমত আছোঁ, নিজকে লৈ প্ৰাউড ফিল কৰিব এইটো ক'ব পাৰোঁ। ত' ঠিক আছে, থেংক ইউ এভৰিৱান, থেংক ইউ। এয়া আমাৰ মাজত ঋষি ৰাজৰ মা আছে, তো তেখেতৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। কেনেকুৱা অনুভৱ? ভাল লাগিছে ধৰাতে এটা আমি সিমান এটা নাজানো যেনিবা, তেওঁ যি কৰিছে ভালেই কৰিছে, সেইটো কাৰণে আমি আজি আনন্দ আৰু কি ক'ম ক'বলৈ ভাষাই নাই আৰু। ধন্যবাদ। বহুত ভাল লাগিছে। মাইছেল্ফ মৌচুম বৰা, যে আজি মোৰ ভাইটিৰ নিচিনা আৰু লগতে বিজনেছ পাৰ্টনাৰ হয় ঋষি ৰাজ শইকীয়ালৈ মোৰ ফালৰ পৰা বহুত কংগ্ৰেচুলেশ্যন থাকিলে। যিহেতু আজি তেখেতে যেতিয়া খুচিধৰাত আহিছিলে, হয়তো তেখেতৰ বহুতখিনি মনত কনফিউজন আছিলে, বহুতখিনি ডাউট আছিলে, তেখেতে ভাবিছিলে যে কি হ'ব পাৰে কি নহ'ব পাৰে। ত' মই এটাই কথা ক'ম যে আজি 3-4 মাহত এইটো ৰিজাল্ট আজি আপোনালোকৰ সন্মুখত পূৰা মানে প্ৰুফ হিচাপে খাৰা আছে। আৰু তাৰ লগতে মই আজি এইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আজি ৰবীন ছাৰে যিহেতু বহুতখিনি আমাক ছাপোৰ্ট কৰিলে আগবঢ়াই নিবৰ কাৰণে, তো যিখিনি তেখেতৰ চ'ৰ্চ আৰু বিচাৰ মানে যিখিনি উদ্দেশ্য লৈ পেলাই যিখিনি মহান উদ্দেশ্য লৈ পেলাই কাম কৰিছে, তো তাৰ কাৰণে মই তেখেতকো বহুত ধন্যবাদ দিব বিচাৰিছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু তাৰ লগতে মই এটাই ক'ম যে আপোনালোককো এটাই কথা ক'ম যে আজি চাওক, এটা ডিচিশ্যন লওক, ভাল মানসিকতাৰে আহক, দেন চাব ছাকচেছফুল হ'বৰ কাৰণে বেছি টাইম নালাগে। অ'কে, থেংক ইউ।